নমস্কাৰ বন্ধুসকল, মই ঋতুপ্ৰেমে আপোনালোকক স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজি তাৰিখটো হৈছে 21 মাৰ্চ 2022। আজি বিশ্ব অভয়াৰণ্য দিৱস, ৱৰ্ল্ড ফৰেষ্ট্ৰি ডে। আৰু আজি আমি ওলাইছোঁ, আমি মানে নবীন দা, আজি আমি ওলাইছোঁ পানীদিহিং পক্ষী অভয়াৰণ্যলৈ। আপোনালোকে আগতো পানীদিহিং পক্ষী অভয়াৰণ্য এটা ভিডিঅ' দেখিছে, যিটো থাওৰা হৈ স্বৰ্গোৱা হৈ যোৱা হৈছিল। সেইফালে যোৱা এটা পানীদিহিঙৰ আপোনালোকে ভিডিঅ' দেখিছে। কিন্তু আজি আমি যাম দিচাংমুখ হৈ পানীদিহিঙৰ এটা বেলেগ অঞ্চললৈ, আৰু তাৰ দৃশ্যখিনি আপোনালোকক আজি আমি দেখুৱাম। আমি আহি বৰ্তমান পাইছোঁহি, উপস্থিত হৈছোঁ বলমা ঘাটত, বলমা ঘাট দিচাংমুখত। আৰু এইখন হৈছে দিচাং নদী। দিচাং নদীখন এইফালে গৈ ব্ৰহ্মপুত্ৰত লগ হৈছে, আৰু এইফালৰ পৰা আহিছে দিচাং নদীখন এনেদৰে টাৰ্ণিং লৈ। আৰু এইটো বলমা ঘাট বুলি কয়। আৰু আপোনালোকে যিখন হাবি দেখি আছে ইটো পাৰে, এইখনে হৈছে পানীদিহিং পক্ষী অভয়াৰণ্য। আমি তালৈকে যাম এতিয়া। নাও পাৰ হ'ব লাগিব। নাওখন ইটো পাৰে আছে, নাওখন পোৱাহি নাই, ইয়াৰ কানোদাই নৈখন চাই আছে। এতিয়া আমি আহি পাইছোঁ পানীদিহিং পক্ষী অভয়াৰণ্য, আৰু ইয়াতে লিখা আছে টুৰিষ্ট গাইড অফ টু পানীদিহিং বাৰ্ড চেঞ্চুৰী। ইয়াতে কি কি বিল আছে, কি আছে, সকলোবিলাক ইয়াত লিখা আছে। গৰৈমাৰী, কেঁকুৰাখাটি বিল, জৰজৰীয়া বিল, বালিজান বিল, এইফালে আছে চুঙাপাৰা বিল, গেলা ডুমু বিল, মৰিদিচাং বিল, বহুতখিনি বিল আছে। ইয়াত 12খন বিল আছে, আৰু ইয়াতে গোটেইখিনি লিখা আছে। জলাটোপ গাঁও লিখা আছে, দিচাংমুখ বিট অফিচ। ইয়াতে গোটেই মেপখন আচলতে ইয়াত দেখাই দিয়া হৈছে, কি কি আছে, পানীদিহিং কেনি যাব লাগিব, সকলোখিনি। গতিকে ইয়াত যদি কোনোবা ফৰেষ্ট মানে ফুৰিব আহে, কোনোবা যদি পৰ্যটক আহে, তেনেহ'লে কোনো অসুবিধা নহয়। আপোনালোকে দিচাং নদীখন পাৰ হৈ দিয়াৰ লগে লগে সন্মুখতে দেখা পাব এইখন মেপ। আৰু আমি এতিয়া এইটো ৰাস্তাত যাম ভিতৰলৈ। বলমা ঘাটেদি আহিছোঁ আমি, এইটো ইতিমধ্যে কৈছোঁ আপোনালোকক। আৰু আপোনালোকে এইখন চাই লোৱাৰ পিছত আচলতে কোনো অসুবিধা নহয় পানীদিহিং পক্ষী অভয়াৰণ্য ফুৰিবৰ বাবে। দৰ্শকসকল, ইয়াত প্ৰৱেশ কৰি একদম মনটো ভাল লাগি গৈছে। গোটেই সতেজ বায়ু, সতেজ বতাহ, আৰু বিভিন্ন কিচিৰ মিচিৰ চৰাই চিঞৰি আছে। আমি বিভিন্ন প্ৰজাতিৰ এইবোৰ চৰাইবোৰ দেখিবলৈ পাইছোঁ, আৰু অসংখ্য গছ বন দেখিবলৈ পাইছোঁ, হাবি অৰণ্য। আৰু ঋতু কি ক'বা? মোৰ আচলতে ক'বলৈ খুবেই ভাল লাগিছে যে শিৱসাগৰত এনেকুৱা এটা পৰিৱেশ আছে, শিৱসাগৰত এনেকুৱা এটা অঞ্চল আছে পানীদিহিং পক্ষী অভয়াৰণ্যৰ নিচিনা, আৰু অসংখ্য চৰাই, ইয়াত অসংখ্য চৰাই মাত শুনিছোঁ। সেইবাবে বাইকখন ৰখাই দিছোঁ, ইমানেই ভাল লাগিছে মাতটো শুনি। আমি বৰ্তমান আহি পাইছোঁহি বলমা ঘাটেদি পাৰ হৈ আহি আমি পানীদিহিঙৰ ভিতৰলৈ সোমাই আহি পাইছোঁ। পানীদিহিং অভয়াৰণ্যৰ ভিতৰৰে এটা অংশ, এখন পথাৰ, বিশাল পথাৰ। আৰু ইয়াতে আপোনালোকে দেখিব কি কি চৰাই পোৱা যায়। ইয়াতে লিখা আছে বাৰ্ডছ অফ পানীদিহিং বাৰ্ড চেঞ্চুৰী, শিৱসাগৰ ডিভিজন। ইয়াতে আপোনালোকে পাব ধিতৰাজ পাব, গ্ৰে লেগ গছ পাব, বাৰটিক গছ পাব, স্পট বিল ডাক পাব। ইয়াতে গোটেইখিনি আছে, ধুনীয়া ধুনীয়া একদম মণিয়ৰি, দলপুঙা, প্ৰেজেণ্টেল জাকানা, দলপুঙা, আৰু আপোনালোকে দলমৌৰা, অসংখ্য চৰাই পাব ইয়াত। কিংফিচাৰ পাব, খুব ধুনীয়া আচলতে। স্পট বিল পেলিকান, গ্ৰে হিৰণ, খুব ধুনীয়া ধুনীয়া চৰাই ইয়াতে আপোনালোকে পাব। এইটো এটা ফৰেষ্ট কেম্প হয়, তাৰ সন্মুখতে এখন মৰা আছে, বাৰ্ডছ অফ পানীদিহিং বাৰ্ড চেঞ্চুৰী। এতিয়া আমি আগলৈ যাম, আগলৈনো কি আছে তাকে চামগৈ। এইখনেই আচলতে পানীদিহিং। আজি আপোনালোকৰ আগৰ ভিডিঅ'টোত মই ইতিমধ্যে দেখাইছিলোঁ যে এজোপাও গছ নাইকিয়া, খুব আচলতে দুখ লগা এটা পৰিৱেশ পানীদিহিং আছিল। কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত এটা পৰিৱেশত আজি আমি উপস্থিত হৈছোঁ, একেখন পানীদিহিঙৰে। ব'লক আমি আগলৈ যাওঁ।
পানীদিহিং পক্ষী অভয়াৰণ্য আৰু পানীদিহিং পক্ষী অভয়াৰণ্য মাজভাগত আমি আছোঁ, বাইক লৈ আহিলোঁ। আপোনালোকে দেখিছে এইখন যিখন পানী দেখিছে, আপোনালোকে যিখিনি পানী দেখিছে, এখন বিশাল পথাৰৰ মাজত এই পানীখিনি হৈছে আচলতে কান্ধুলিজান নামৰ এখন বিল, কান্ধুলিজান বিল। আৰু ইয়াতে আপোনালোকে দেখিছে এইবোৰ মহ চৰি আছে, এখন চৰণীয়া পথাৰ। ইয়াৰে যিখিনি ওচৰৰ গাঁও আছে, গাঁৱৰ মানুহখিনি গৰু ইয়াতে চৰি থাকে আচলতে, লগতে এইখিনি মহো চৰি আছে। আৰু আপোনালোকে দেখিছে খুব সুন্দৰ আচলতে এটা পৰিৱেশ, খুব ধুনীয়া লাগিছে। মই বুজাব পৰা নাই মানে, ইমানেই মোৰ বেছি ভাল লাগিছে। আপোনালোকক মই বেক কেমেৰাত দেখাইছোঁ পুৰা পৰিৱেশটো। আহি আমি উপস্থিত হ'লোহি পানীদিহিঙৰ অন্য এটা দিশত। আৰু হয়তো কেমেৰাত নাহিছে, কিন্তু মোৰ হাতখনৰ পোনতে এজোপা শিমলু গছ আছে, তাৰ ওপৰত এটা বান্দৰ উঠি আছে। ইমান ধুনীয়া লাগিছে পৰিৱেশটো। মই তাকে কৈছোঁ, আমাৰ গাঁৱত যিহেতু বান্দৰৰ অসংখ্য উপদ্ৰৱ, তাত বান্দৰ দেখিলেই খং উঠে, কিন্তু ইয়াত বান্দৰটো বহি থকা দেখি ইমান ধুনীয়া লাগিছে। ইমান এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। আৰু পানীদিহিঙৰ আমি যিটো ফালত গৈছিলোঁ, তো নেপালী বস্তি ছাইডত, সেইটো ছাইডত নহয়, এইটো এটা বিপৰীত দিশত। এই জেগাটোৰ নামটো মই নাজানো। আৰু ইয়াৰ পৰা আচলতে পানীদিহিং আৰম্ভ হৈছে বুলি ক'ব লাগিব, এইটো দিশৰ পৰাই। যিহেতু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ গ'ল, পানীদিহিঙৰ যথেষ্ট অংশ আপোনালোকক দেখালোঁ। আমি চৰাই চোৱাৰ লক্ষ্যৰে আহিছিলোঁ, বাইনকুলাৰ লৈ আহিছিলোঁ, কিন্তু যিহেতু সময়টো ভাল নহয়, মানে এতিয়া চৰাই থকাৰ সময়ো নহয়, মানে যিটো মাহৰ কথা কৈছোঁ, চৰাই থকা মাহো নহয়, ইয়াতে পৰিভ্ৰমী চৰাইখিনি থকা যিহেতু গৰম পৰিলে। আৰু এতিয়া আমি যিটো সময়ত আহিছোঁ 12 বাজিব হ'ল, এইটো চৰাই থকা এইটো সময়ো নহয়। যিহেতু দুপৰীয়া সময়ত চৰাইখিনি খাই বৈ জিৰণি লয়, তাহাঁতক আবেলি নহ'লে একেবাৰে ৰাতিপুৱাই চাব লাগে চৰাই চোৱা সময়। গতিকে আমাৰ চৰাই দেখাৰ সৌভাগ্য নহ'ল, তথাপি আমি কেইটামান দেখিলোঁ, পেলিকান জাতীয় চৰাই আমি দেখিলোঁ, ধুনীয়া ধুনীয়া। আৰু তো শামুক ভঙা দেখিলোঁ যথেষ্টখিনি, খুবেই ভাল লাগিলে। পানীদিহিঙৰ মই ইতিমধ্যে আগৰ ভিডিঅ'টোত আপোনালোকক কৈছোঁ যে পানীদিহিংখন সম্পূৰ্ণ মৰি গ'ল স্বৰ্গ ছাইডত, কিন্তু এইটো ছাইডত পানীদিহিঙৰ সম্পূৰ্ণ এটা বিপৰীত ৰূপ, খুবেই ধুনীয়া এটা পৰিৱেশ। আপোনালোকো আহিব পাৰে ইচ্ছা কৰিলে পানীদিহিং পক্ষী অভয়াৰণ্যলৈ, যিহেতু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ একমাত্ৰ আৰু অন্যতম এখন পক্ষী অভয়াৰণ্য পানীদিহিং। আপোনালোকে চৰাই চাবলৈ ইয়াত আহিব পাৰে। আৰু আপোনালোকক এই ভিডিঅ'টো দীঘলো হৈ গৈছে, গতিকে মই সামৰণি মাৰিব লাগিব। আপোনালোকক ধন্যবাদ জনাইছোঁ ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ লগ পাম নতুন ঠাইত।